Hi, hello, namaskar and welcome back to my YouTube channel. তো আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গম পাইছে ভিডিঅ'টো কি হ'ব, থাম্বনেইল দেখি গম পাইছে। মানে কি হয় কথাটো, মই ডেইলি ব্লগ দিবলৈ অলপ প্ৰব্লেম হয়, মানে যিহেতু মই এতিয়া কলেজ পঢ়ি আছোঁ। চ' সেইবাবে ডেইলি ব্লগ বনাবলৈ অলপ প্ৰব্লেম হয়। চ' অলপ ভিডিঅ'টো মানে আপলোড দিওঁতে অলপ টাইম লেট হয় আৰু। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগত এখন মই ভিডিঅ' কৰি অহা নাছিলোঁ, গম পাইছিলে চাগে। লগৰ দুটাই কৰি আহিছিলে। এইটো আগৰটো ভাইটি আৰু মোৰ পিছতো এটা ভাইটি আছে। চ' এই ভাইটিটোৱে এতিয়া কৰিছে ভিডিঅ'। তো ভিডিঅ'টো চাই থাকক আৰু মজা লওক। ফাইনেলি গাইজ পাই গ'লো বৰভেটি। ভিডিঅ' কৰা বাটত আহোঁতে মানে ইমান কোৱা নহ'ল কথাবোৰ। এতিয়া আমি বৰ্তমান সোমাই আহিছোঁ আৰু এইখিনি কামখিনি হৈ আছে অলপ অলপ। এইখনে হৈছে আমাৰ বৰভেটি, আমাৰ নিচেই কাষতে আছে। ঘৰৰ পৰা আধা কিলোমিটাৰমান দূৰত হ'ব এইখন। মানে শুনক, এইখন মানে আপোনাৰ এই বৰভেটিৰ বিষয়ে ক্লাছ 8 নে 7 কোনোবা এখন সমাজ বিজ্ঞানৰ পাঠ কিতাপত ইয়াৰ বৰভেটিৰ বিষয়ে আছে, কি হৈছিল, কেনেকৈ হৈছিল, তাত এইখিনি কথা আছে। আৰু এখন বহুত ঐতিহ্যমণ্ডিত ঠাই, এখন আমাৰ নিচেই কাষতে আছে বৰভেটি নামঘৰ। বৰভেটিৰ ধামটো দেখুওৱা নাই বৰ্তমান। বৰভেটি নামঘৰ হয়। এয়াই হৈছে বৰভেটি কি বুলি কয়, ফিচাৰী পুখুৰী। এইটো বহুদিনীয়া পুখুৰী, মানে এইটো বৰ্তমান এতিয়া অলপ খান্দিলে বুলি কোৱা শুনিছোঁ। অলপ মানে ভাল কৰিলে এখন, যিহেতু বনালে দলংখন। চ' আগতে ইমানটোৱে আছিলে, খালি এনেকুৱা মানে পৰিৱেশটো নাছিলে। এতিয়া যিটো পৰিৱেশ হৈ গ'ল। তো এইফালে এটা ৰাস্তা বনিলে বৰভেটি। এইফালৰ পৰা আমি যোনটো আহিলোঁ তাৰ অলপ আগেদি এইফালে এটা ৰাস্তা বনিলে। চ' যোনসকলে যোৰহাটত চাইছে বা বেলেগৰ চাইছে মোৰ ভিডিঅ', চ' সেইসকল আহিব পাৰে এইখন ঠাইলৈ। যেনেকৈ ৰংঘৰ, কাৰেংঘৰ এটা ঐতিহ্যমণ্ডিত ঠাই, সেইদৰে এইখনো ঐতিহ্যমণ্ডিত ঠাই হয়। সেই তেতিয়া যুগতে স্থাপন কৰা হৈছিল এখন।
ইয়াৰ আমলখিজোপা বৰ মজা, বৰবেটি আমলখিজোপা মানে এয়া হৈছে মেইন ধাম, বৰবেটি ধাম যোনটো মানে আগতে ইয়াৰ ওপৰলৈ উঠিবলৈ দিয়ে, কিন্তু আজি প্ৰায় কেইবছৰমানৰ পাছৰ পৰা ইয়াত ওপৰলৈ উঠিবলৈ দিয়া নহয়। কি কৰিবলৈ দিয়া নহয় এইটো নাজানো বাৰু, আগতে কিন্তু মোৰ মনত আছে উঠা মই ওপৰলৈ, আৰু আগতে ওপৰতে চাকি তাকি জ্বলাব দিয়ে, কিন্তু আজিকালি এনেকুৱা এইবোৰতে দিয়ে চাকি জ্বলাবলৈ, আৰু এই ৱালৰ পাৰ হ'বলৈ নিদিয়ে, কিন্তু কি কাৰণে নিদিয়ে সেইটোতো নাজানো ন। মানে এতিয়া এপাক সম্পূৰ্ণ হ'ব হ'ল, আৰু আধাটো ঘূৰিলে এপাক হৈ যাব। গোটেইটো দেখুৱাব পৰা নাই বাৰু। ঠিকে আছে, মানে গোটেইটো দেখুৱাব পৰা নাই বৰ্তমান, অলপকৈ দেখাইছোঁ। এতিয়া আঘোণ মাহত এটা উৎসৱ হ'ব, নলগোৱা উৎসৱ হয় আমাৰ ইয়াত, বহুত ডাঙৰ হয়, এইটোত বহুত ডাঙৰ উৎসৱ হয়। মানে মায়ামৰীয়াসকলে আহি ইয়াতে লগায়, যেনেকৈ আমাৰ ঘৰত ঘৰে ঘৰে নতুন ধান কাটি খায়, সেনেকৈ মায়ামৰীয়া লোকসকলে ইয়াতে মানে লগায়। ঘৰত সিহঁতি নলগায়, মানে নামঘৰত যেনেকৈ আমাৰ লগায়, সিহঁতি ইয়াত লগায় সি চ' সেইটো আঘোণ মাহত হ'ব, এতিয়া হ'বই আৰু অলপ দিনৰ পাছত। চ' আপোনালোকো আহিব পাৰে ইয়ালৈ, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ এইডোখৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, হয়তো গম পাইছিলে চাগে, এইডোখৰ মেইন জেগা। কোন কোন ইয়ালৈ আহিছা যোৰহাট বা বেলেগৰ, চ' যোন আহিছা কমেণ্ট এটা নিশ্চয় কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইফালে চাকি তাকি জ্বলোৱা হ'ল, মানে ভাইটিয়ে জ্বলালে, আৰু এতিয়া আমি ঘৰ যাওঁ, আৰু কিনো কৰিম, যিহেতু ওচৰৰে হয়, আহিয়ে থাকোঁ যেতিয়াই তেতিয়াই। আজি ভাবিলোঁ ব্লগ এটা বনাই দিওঁ, আৰু চ' সেইবাবে বনালোঁ আৰু ব্লগটো। নলগোৱা যেতিয়া হয় তেতিয়া মানে এইবোৰ জেগা খালীয়ে নাথাকে, সকলোতে বেলেগ বেলেগ নামঘৰ মানুহ আহি ইয়াত লগাই থাকে। চ' নলগোৱাটো এটা ব্লগ বনাম, ইয়াত আকৌ এটা ব্লগ বনাম। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি জনাব, এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ ভিডিঅ' ইমানেই, তো লগ পাম এটা নেক্সট ধামাকেদাৰ ভিডিঅ'ত।